হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমাৰ বেঙেনা গছ কেইজোপা চাওকচোন, বস্তাতে ৰুই দিছোঁ আৰু বহুত ধুনীয়া হৈছে। ডেইলি পানী দিয়া হয় যিহেতু, আৰু বস্তাত হ'লে বহুত ধুনীয়া হয় পানী। ইপিনে চাওক গাইজ, আমাৰ তামোলবোৰ বিক্ৰী কৰা হ'ল আৰু আজি পাৰিব আহিছে। সেয়া পাৰি আছে, চাওক আপোনালোকে, বহুত তামোল হৈছে এইবাৰ। দুজনে পাৰি আছে, মানে দুজনে গছত উঠিছে যদিও দিনটোৱে লাগিব, কিয়নো বহুত তামোল গছ হয় আমাৰ। আৰু তামোল পৰা চাই মোৰ ভাল লাগে, কিয়নো এটা গছৰ পৰা আন এটা গছত বহুত ধুনীয়াকৈ ওপৰে ওপৰে বগাই বগাই যায়, মানে তলত নামিবই নালাগে। এইটো গছৰ পৰা সেইটো গছত যাব, সেইটোৰ পৰা এইটোত যাব। ভাঙব রে বাবা রে আখটা ভাঙি যাব। এই গছজোপা আপোনালোকে চিনি পাইছেনে বাৰু? এইজোপা হ'ল তেজপাতৰ গছ। আৰু আমাৰ তেজপাত কিনিব নালাগে, গছৰ তেজপাতেই আমি খাওঁ। এয়া আমাৰ তামোল বাৰীটোৰ কিছু কিছু অংশ আপোনালোকক দেখুৱাই দিওঁ। এনেকুৱা তামোল বাগান যদি আৰু ৩-৪টা হয়, তেতিয়াহ'লে ঘৰত বহিয়ে বছৰত এটা মোটা ইনকাম কৰিব পৰা যায়। আৰু এয়া বৰ্তমানলৈকে ইমানখিনি পৰা হ'ল, আৰু যিহেতু দিনটো এতিয়া বাকী আছে, বহুত পাৰিবলৈ এতিয়াও বাকী আছে। আৰু ৰমজান মাহ যিহেতু 3টা বজাতে পাকঘৰত সোমাব লাগে। এয়া সোমাই চাওঁ, মাছ আনিছে আজি, ৰূপচন্দা মাছ, আৰু এয়া ভাজি আছোঁ। আৰু আপোনালোকে এটা কথা ক'বচোন গাইজ, বুটটো ৰোজাৰ দিনত আমাৰ সকলো মুছলিম মানুহৰ ঘৰে ঘৰে সন্ধিয়া সময় কিবা থাকক চাই নাথাকক, ইফতাৰীত মানে বুটটো থাকিবই। সেইটো কিয় খায় প্ৰত্যেকেই জনাবচোন। আৰু এইপিনে মোৰ মাছৰ আঞ্জাও ৰেডি হৈ গ'ল, মানে ইফতাৰীৰ আগে আগে গোটেইখিনি ৰন্ধা কমপ্লিট কৰিব পাৰিলেহে ভাল লাগে। ইফতাৰীৰ পিছত একেবাৰে পাকঘৰত আৰু সোমাব মন নাযায়। আপোনালোকৰ কেনেকুৱা হয় জনাবচোন। মানে ইফতাৰীৰ পিছত বহুত বাচন থাকে, সেইবিলাক ধুই ধাই আৰু একেবাৰে আহি বাগাৰ দিব পাৰিলে বহুত ভাল লাগে। আৰু এতিয়া ইফতাৰীৰ সময়, আৰু এনেকৈ আমি কাঁহীখন সজাই লৈছোঁ আৰু এতিয়া ইফতাৰী কৰোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব।